আজি বনাওঁ বলক বৰালি মাছৰ এটা টেষ্টি ৰেচিপি আৰু তাৰ কাৰণে মই লৈছোঁ 2 চামুচ সৰিয়হ আৰু 1 চামুচ ধনিয়া লৈছোঁ আৰু আধা চামুচ জিৰা লৈছোঁ আৰু আধা চামুচ এইটো কাৰণে লৈছোঁ পিছত মই আকৌ তেলত আধা চামুচ দিম আৰু 1 চামুচ এফালে লৈছোঁ জালুক আৰু লম 2 টুকুৰা আদা আৰু 15 ফুটামান নহৰু আৰু জলকীয়া দিছোঁ মই 3টা আপোনালোকে যদি বেছি খায় বেছি দিব যদি কম খায় আপোনালোকে কম দিব আৰু এতিয়া মই এইখিনি পানী অকণ দি পেলাই পেষ্ট এটা বনাই ল'ম এতিয়া মাছখিনি মই হাফ ফ্ৰাই কৰি ল'ম ফুল ফ্ৰাই নকৰোঁ তাৰ কাৰণে মই লৈছোঁ হালধি লৈছোঁ আৰু ইয়াত নিমখ সোৱাদ অনুযায়ী দিম তাৰপাছত ইয়াত ৰেড চিলি 1 চামুচ দি দিম আৰু এইখিনি ধুনীয়াকৈ মিলাই পেলাই তেলত ফ্ৰাই কৰি ল'ম এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে মই আধা চামুচ জিৰা দি দিছোঁ আৰু যোনখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি দি দিম আৰু এতিয়া এইখিনি পুৰা মজাই ল'ম তাৰ পৰা তেলটো উলিয়াই ল'ম আৰু অকণমান তেল যেতিয়া ওলাব মছলাটো ভাজ খাব তেতিয়া ইয়াতে বিলাহী দি দিম বিলাহীখিনি দিয়াৰ পাছত আৰু মজাম এইখিনি আৰু নিমখ আপোনালোকে বিলাহীখিনিৰ জোখাৰ দিব যিহেতু আমি মাছত দিছিলোঁৱে আৰু এতিয়া এইখিনি আকৌ অকণমান পানী দি দি মজাই মজাই গৈ থাকিম যাতে পৰা তেলটো এৰি দিয়ক আৰু যেতিয়া এইখিনি পুৰা মাছ খাই যাব মছলাখিনি তেতিয়া ইয়াতে পানী দি দিম আৰু আপোনালোকে পানীৰ কোৱান্টিটিটো যদি বেছি দিব বিচাৰে বেছি দিব কম দিলে কম দিব তাৰপিছত উতল আহিবলৈ দিম আৰু ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিম আৰু মাছখিনি এতিয়া অলপ সময় উতলাম তাৰপিছত আমাৰ মাছ ৰেডি হৈ যাব আৰু আপোনালোকে এনেকুৱা ষ্টাইলত খায়ে চাগে তথাপিও মই শ্বেয়াৰ কৰিলোঁ আপোনালোকে খাব বনাব আৰু কেনেকুৱা পালে জনাব আৰু তেতিয়াহ'লে আজিলৈ বাই